বকলিয়াঘাটত বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাযুক্ত কেপচুল উদ্ধাৰ আৰক্ষীৰ আজি পুৱা ভাগত কাৰ্বি আংলং আৰক্ষীৰ বকলিয়াঘাটত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বকলিয়াঘাট থানাৰ অচি আৰু ষ্টাফৰ সহযোগত চলে অভিযানটো এক গোপন খবৰৰ ভিত্তিত চলা অভিযানত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ গাঞ্জা আৰু নিচাযুক্ত কেপচুল অভিযানত উদ্ধাৰ কৰা হয় 1 কেজি 48 গ্ৰাম গাঞ্জা আৰু 102টা নিচাযুক্ত চেম্প্লেক্স কেপচুল নিচাযুক্ত সামগ্ৰীখিনি এনডিপিএছ আইনৰ অধীনত জব্দ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে বকলিয়াঘাট থানা এলেকা আতিগাৰ নুৰুদ্দিন বৰভূঞাৰ পুত্ৰ বাবুল বৰভূঞা ঘৰত তালাচী চলাই উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰীখিনি বিক্ৰীৰ উদ্দেশ্যে অনা হৈছিল নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীৰ পৰা জানিব পৰা গৈছে